নমস্কাৰ এডুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি কেইটামান কোৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছো খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় কম্পিটিটিভ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যেহেতু আমি সকলোৱে গম পাওঁ অসমৰ বিভিন্ন ৰিক্ৰুটমেন্ট বৰ্তমান আহি আছে যেনে DHS আয়ুষ বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টে হওক গতিকে তাৰ বাবে আপোনালোকে প্ৰিপাৰেচন নিশ্চয় কৰিছে আৰু তাৰ বাবে আপোনালোকক নিশ্চয় কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যনৰ প্ৰয়োজন আছে নহয় না বাৰু গতিকে হে তেনে ধৰণৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্যন আপোনালোকৰ বাবে এই ভিডিঅটোত মই লৈ আহিছো তেনে বলক হে ইম্পৰ্টেন্ট কোৱেশ্যনবোৰ আমি এই ভিডিঅটোত ডিসকাস কৰো এই ভিডিঅটোৰ ফাৰ্স্ট কোৱেশ্যনটো হৈছে যে চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল inaugurated the Lakshminath bezboruah biodiversity park in which district of Assam তাৰ আগতে মই এটা কথা কওঁ আপোনালোকক যেহেতু কোৱেশ্যনবোৰ মই ইংলিছত আপোনালোকক যেহেতু ইংলিছত দিয়া হৈছে কোৱেশ্যনবোৰ কিন্তু মই আসামিছতো ডিসকাস কৰি দিম আপোনালোকক যাতে আসামিছত বুজিবলৈ আপোনালোকৰ কোনো অসুবিধা নহয় গতিকে এই কোৱেশ্যনটোত কি কৈছে চাওক যে চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালে ইনঅগ্ৰেট কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা বায়োডাইভাৰ্চিটি পাৰ্ক আৰু সেই পাৰ্কখন ক'ত তেওঁ উদ্বোধন কৰা হৈছিল কোনখন ডিস্ট্ৰিক্টত অসমৰ তেন্তে সেই ডিস্ট্ৰিক্টখনৰ নাম হৈছে মৰিগাঁও ডিস্ট্ৰিক্ট আৰু এই ডিস্ট্ৰিক্টখনত অৰ্থাৎ এই মৰিগাঁও ডিস্ট্ৰিক্টত কি হৈছিল এই লক্ষ্মীনাথ বেজবৰুৱা বায়োডাইভাৰ্চিটি পাৰ্কখন এটা স্কিমৰ আন্ডাৰত কি কৰা হৈছিল উদ্বোধন কৰা হৈছিল হেতু হৈছে আন্ডাৰ কেম্পা স্কিম এই কেম্পা ফুল মিনিংটো আপোনালোকে গুগলত সাৰ্চ কৰি চাই ল'ব তেনে বলক নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্যনটো হৈছে যে Ashoka's inscription was identified by whom এই কোৱেশ্যনটো কি কৈছে আমাক চাও যে অশোকৰ যি শিলালিপি সেই অশোকৰ শিলালিপি কোনে আইডেন্টিফাই কৰিছিল গতিকে তাৰ আনসাৰটো হৈছে British archaeologist and historian James Prinsep British archaeologist সকল আৰু historian James Prinsep কি কৰিছিল অশোকৰ যি শিলালিপি হেয়া আইডেন্টিফাই কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে Which of the following award is given for extraordinary literary contribution under the age of 40 এটা কোৱেশ্যনটোত কি কৈছে চাওক যে অসমৰ প্ৰেক্ষাপটত 40 বছৰ অনুৰ্ধ অৰ্থাৎ 40 বছৰ নোহোৱা বা 40 বছৰতকৈ তলৰ যিসকল young writer আছে ঠিক আছে যিসকল young writer আছে তেওঁলোকক উৎসাহিত কৰিবলৈ কোনটো বঁটা প্ৰদান কৰা হয় হেতু দিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুনিন বৰকটকী এৱাৰ্ড আৰু এই মুনিন বৰকটকী এৱাৰ্ডটো হেসকল লোকক দিয়া হয় যিসকল 40 বছৰ অনুৰ্ধ young writer হয় তেওঁলোকক ইনস্পায়াৰ কৰিবলৈ ঠিক আছে তেনে নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট কোৱেশ্যনটো কৈছে যে দা প্ৰধানমন্ত্ৰী Vaya Vandana Yojana অৰ্থাৎ শৰ্ট ফৰ্মত PMVVY পেনশন স্কিম ইজ এক্সটেন্ডেড টিল হুইচ ইয়াৰ এটো আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে কি হৈছে এটা স্কিম লঞ্চ কৰিছিল আৰু সেই স্কিমটো কি হৈছিল তেওঁলোকে ওপেন কৰিছিল 31st 2020 আৰু এই স্কিমটোৱে কিমান দিনলৈকে তেওঁলোকে এক্সটেন্ড কৰিলে বুলি কৈছে এই স্কিমটোৰ ডেট কিমান দিনলৈকে এক্সটেন্ড কৰা হ'ল হেতু উদিছে গতিকে ইয়াৰ আনসাৰটো হৈছে 31st 2023 গতিকে 31st 2023 লৈকে কি কৰা হৈছে এই স্কিমটো ডেট এক্সটেন্ড কৰা হৈছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্যন হ'ব পাৰে এক্সাম পইণ্ট অফ ভিউ পৰা যেহেতু কি হৈছে 2023 আমাৰ আহি আছে নহয় নে 2022 অলৰেডি চলি আছে গতিকে হেফালৰ পৰা চাবলৈ গলে যেহেতু এটো কি হৈছে এক্টিভ হৈ আছে গতিকে হেফালৰ পৰা চাবলৈ গলে খুব ইম্পৰ্টেন্ট কোৱেশ্যন হয় এটো তেনে নেক্সট কোৱেশ্যনটো চাও নেক্সট কোৱেশ্যনটো কৈছে যে which of the following is unlike ইয়াত চাৰিটা তলত অপচন দিয়া হৈছে কেপ্টেইন এডমাইৰেল কৰ্নেল এণ্ড গ্ৰুপ কেপ্টেইন এই চাৰিটা অপচনৰ ভিতৰত এটা কি হৈছে আনলাইক বুলি কৈছে এটা নিমিলে অৰ্থাৎ ইয়াৰ তিনটা মিলা হয় আৰু এটা নিমিলা অপচন দিয়া হৈছে সেই অপচনটো আমাক উলিয়াবলৈ কৈছে গতিকে ইয়াৰ আনসাৰটো হৈছে এডমাইৰেল বাকি যিকিটা আছে কেপ্টেইন কৰ্নেল এণ্ড গ্ৰুপ কেপ্টেইন এই তিনটা কি হৈছে সিমিলাৰ হয় কিন্তু এডমাইৰেলটো হৈছে কি আনলাইক অৰ্থাৎ অমিল নিমিলে ঠিক আছে এডমাইৰেল কাক কোৱা হয় এডমাইৰেল হৈছে নেভিত থাকে আৰু এই নেভি এটো এটা হাই ৰেংক হয় এডমাইৰেল ঠিক আছে এটো মনত ৰাখিব এটো যেহেতু কি হৈছে কোৱেশ্যন আহি গৈছে যোৱা পৰীক্ষাটো নেক্সট কোৱেশ্যনটো হৈছে হু ফাউণ্ডেড দা বৰপেটা সত্ৰ এটো খুব কমন কোৱেশ্যন আৰু এটো প্ৰায় আহি থকা দেখা যায় এক্সামত নহয় না বাৰু গতিকে এই বৰপেটা সত্ৰ কোনে ফাউণ্ড কৰিছিল হেতু সুধিছে গতিকে ইয়াৰ আনসাৰটো হৈছে মাধৱদেৱ নেক্সট কোৱেশ্যনটো হ'ল হু ৱাজ দা ৰাইটাৰ অফ নাম ঘোষা নাম ঘোষাৰ লেখক কোন গতিকে নাম ঘোষাৰ লেখক হৈছে মাধৱদেৱ হেতু সকলোৱে জানো আমি নহয় না বাৰু নেক্সট কোৱেশ্যনটো হৈছে হু ইজ নউন এজ বিহগী কবি বুলি কাক জনা যায় গতিকে এটো আমি হৰুৰ পৰা কিতাপত পাই আহিছো যে ৰঘুনাথ চৌধুৰীক কি বুলি জনা যায় বিহগী কবি বুলি জনা যায় নেক্সট কোৱেশ্যন হৈছে এটো আৰ্ট এণ্ড কালচাৰ কোৱেশ্যন হয় এনধৰণৰ কোৱেশ্যন খুব অহা দেখা যায় ফেষ্টিভেল ৰিলেটেড কোৱেশ্যন হওক আৰ্ট এণ্ড কালচাৰৰ পৰা খুব কমন
প্ৰায় আহি থকা দেখা যায় মানে ঠিক আছে গতিকে এইবোৰ খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব এই কুৱেশ্যনটোত কৈছে যে হুডুম পূজা ইজ পাৰফৰ্মড বাই হুইচ ট্ৰাইব এতিয়া হুডুম পূজা কোনটো ট্ৰাইবে কোনটো জনজাতিয়ে পালন কৰে সেইটো সুধিছে গতিকে ইয়াৰ আনসাৰটো হৈছে কোচ ৰাজবংশী আৰু এইটো ক'ত পালন কৰা হয় গোৱালপাৰাত নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ লোকেটেড টু দ্য ইষ্ট অফ আছাম এতিয়া সুধিছে যে কি অসমৰ পূবফালৰ এখন ৰাজ্যৰ নাম সুধিছে যেহেতুকে আমি অসমৰ যিখন ষ্টেট আমাৰ আসাম ষ্টেটখনৰ আমি যেহেতু মেপখন আঁকিব জানো নহয়নে বাৰু আৰু সেই মেপখনৰ পূব পশ্চিম উত্তৰ দক্ষিণ দিশে কি ৰাজ্য আছে সেইবোৰ আপোনালোকে ভালদৰে এক্সামৰ আগত চাই যাব গতিকে আমাৰ পূবফালে কি আছে তেন্তে অসমৰ পূবফালে অৰুণাচল প্ৰদেশ ৰাজ্যখন আছে নেক্সট কুৱেশ্যনটো হৈছে হু ৰিবিল্ড দ্য হয়গ্ৰীৱ মাধৱ টেম্পল এটা হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সেইটো সুধিছে গতিকে ইয়াত আনসাৰটো হ'ব ৰঘুদেৱ নাৰায়ণ আৰু এওঁ কোন আছিল এওঁ চিলাৰায় পুত্ৰ আছিল আৰু চিলাৰ কাৰ পুত্ৰ আছিল তেওঁ আছিল বিশ্বসিংহ পুত্ৰ কোচাৰ্যৰ প্ৰতিষ্ঠাতা হৈছে বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ হৈছে চিলাৰায় নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হোৱাট বেচিছ নিউ ষ্টেটছ হেভ বিন ফৰ্ম ইন 1956 এই কুৱেশ্যনটোত কি কৈছে আণ্ডাৰ হোৱাট বেচিছ নিউ ষ্টেটছ হেভ বিন ফৰ্মড ইন 1956 কিহৰ ভিত্তিত এতিয়া কি হৈছে নতুনকৈ যিবোৰ ৰাজ্য হৈছিল সেই ৰাজ্যবোৰ ফৰ্ম হৈছিল 1956 চনত সেইটো সুধিছে ইয়াৰ আনসাৰটো হ'ব লেংগুৱেজৰ ভিত্তিতে কি হৈছিলে ষ্টেটবোৰ অৰ্থাৎ ৰাজ্যবোৰ পুনৰ গঠন কৰা হৈছিল 1956 চনত নেক্সট কুৱেশ্যন হৈছে যে ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন্ড বিটুইন হুম এটা ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল আমি হয়তো প্ৰায় সকলোৱে জানো নহয় নে 1826 চনৰ 24 ফেব্ৰুৱাৰীত কি হৈছিলে ইয়াণ্ডাবু চুক্তি হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল সুধিছে যে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ অৰ্থাৎ মানসকল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই চুক্তিটো হৈছিল নেক্সট কুৱেশ্যনটো কৈছে যে হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে প্ৰথম আমাৰ ভাৰতৰ নিউজ পেপাৰখনৰ নাম কি সেইটো হৈছে প্ৰথম নিউজ পেপাৰখনৰ নাম হৈছে দ্য বেংগল গেজেট আৰু এখন 1780 চনত প্ৰকাশ পাইছিল জেমছ অগষ্টাছ হিকিৰৰ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে যে হুইচ মোগল এম্পায়াৰ সেন্ট ৰাজা ৰাম মোহন ৰায় টু ইংলেণ্ড এতিয়া ৰাজা ৰাম মোহন ৰায় কি হৈছিল ইংলেণ্ডলৈ পঠাইছিল এজন মোগল এম্পায়াৰে মোগল সম্ৰাটে সেই মোগল সম্ৰাটজনৰ নাম কি সেইটো সুধিছে আনসাৰটো হৈছে এম্পায়াৰ আকবৰ ছেকেণ্ড যাক জেনেৰেলি জনা যায় আকবৰ শাহ দ্বিতীয় বুলি জনা যায় নেক্সট কুৱেশ্যনটো হৈছে মায়ামৰা সত্ৰ ৱাজ ফাউণ্ডেড বাই হুম ইয়াৰ উত্তৰত হ'ব অম্বিকাগিৰি ৰায় চৌধুৰী নেক্সট কুৱেশ্যনটো হৈছে যে হুইচ অফ দ্য ফলোয়িং অৰ্নামেণ্টছ ইজ নট ৱৰ্ক অন নেক তলত চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যন কি কিনো আমি চাই লওঁ গলপতা জোনবিৰি দুগদুগী থুৰীয়া এইকেইটা গোটেইকেইটা গহনাৰ নাম দিয়া হৈছে হয়নে ইয়াৰ ভিতৰত কোনটো আমাৰ ডিঙিত পৰিধান কৰা নহয় তেতিয়া ইয়াৰ উত্তৰটো হ'ব থুৰীয়াটো যিহেতু কি হয় ডিঙিত পৰিধান কৰা নহয় এইটো কাণতে পৰিধান কৰে গতিকে আনসাৰত হ'ব থুৰীয়া নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ এলং উইথ চিয়াং এণ্ড লোহিত আফটাৰ মাৰ্জিং উইথ ব্ৰহ্মপুত্ৰ এণ্টাৰ আছাম কুৱেশ্যনটো কি কৈছে চাওক যে চিয়াং আৰু লোহিত নদীৰ লগত কোনখন নদী মাৰ্জ হৈ ব্ৰহ্মপুত্ৰ হিচাপে অসমত প্ৰৱেশ কৰে সেইটো হৈছে এনেধৰণৰ জিঅ'গ্ৰাফিকেল কুৱেশ্যন বা এনেধৰণৰ কুৱেশ্যনসমূহ খুব আহি থকা দেখা যায় গতিকে ইয়াৰ আনসাৰটো হ'ব দিবাং এই দিবাং নদীখনে কি হৈছে লোহিত আৰু চিয়াঙৰ লগত মাৰ্জ হৈ ব্ৰহ্মপুত্ৰ হিচাপে অসমত প্ৰৱেশ কৰে আৰু চিয়াং বুলি যিহেতু ইয়াত ৱৰ্ডটা উল্লেখ কৰা হৈছে চিয়াং নামটো এই চিয়াংটো কি হৈছে চাওক অৰুণাচল প্ৰদেশত আমাৰ ব্ৰহ্মপুত্ৰক চিয়াং নামেৰে জনা যায় ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন হৈছে দ্য ইয়েৰ অফ মহাত্মা গান্ধীজ ফাৰ্ষ্ট ভিজিট টু আছাম এতিয়া মহাত্মা গান্ধীয়ে প্ৰথম অসমলৈ কোন চনত তেওঁ ভিজিট কৰিছিল আমাৰ অসম সেইটো সুধিছে 1921ত তেওঁ কি হৈছিলে আমাৰ অসম ভিজিট কৰিছিল ফাৰ্ষ্ট নেক্সট কুৱেশ্যন হৈছে দ্য ইয়েৰ অফ ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন অফ আছাম ৱাজ এটা কোনটো বৰ্ষ সুধিছে মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল কোনটো বৰ্ষত বা ইনভেশ্যন কৰিছিল তেন্তে তাৰ উত্তৰটো হ'ব 1817 চনত কি হৈছে মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন দ্য ইয়েৰ ইয়াৰ আগত আমি কি পাইছিলোঁ যে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল সেইটো কুৱেশ্যন পাইছিলোঁ আমি নহয়নে আৰু এইটো কুৱেশ্যনত সুধিছে যে কিমান চনত ইয়াণ্ডাবু সন্ধি ট্ৰিটি চাইন হৈছিল তাৰ উত্তৰটো হ'ব 1826 24 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাং ৱাজ ইনভাইটেড টু আছাম বাই এতিয়া হিউৱেন চাং
অসমলৈ হিউৱেন চাঙক কোনে ইনভাইট কৰিছিল আৰু হেতু হ'ব কুমাৰ ভাস্কৰ বৰ্মন ঠিক আছে কুমাৰ ভাস্কৰ বৰ্মনে কি কৈছিল হিউৱেন চাঙক অসমলৈ ইনভাইট কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু কনস্ট্ৰাক্টেড দা উমানন্দ টেম্পল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তাৰ উত্তৰটো হ'ব গাদাধৰ সিংহ নেক্সট কোৱেশ্চনটো হৈছে ভাস্কো দা গামা ডিস্কভাৰ দা সি ৰুট টু ইণ্ডিয়া ইন দা ইয়াৰ এতিয়া ভাস্কো দা গামাই ভাৰতলৈ অহা সাগৰীয় পথ কিমান চনত আৱিষ্কাৰ কৰিছিল হেতু সুধিছে ইয়াৰ উত্তৰটো হ'ব 1498ত ঠিক আছে 1498 চনত কি হৈছিল ভাস্কো দা গামাই ভাৰতলৈ অহা সাগৰীয় পথ তেওঁ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে দা হেড অফিচ অফ RBI ইন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেড অফিচটো ক'ত আছে সুধিছে এটো আনসাৰটো হ'ব মুম্বাই নেক্সট কোৱেশ্চনটো হৈছে দা ফাউণ্ডাৰ অফ ব্ৰাহ্ম সমাজ ওয়াজ এতিয়া ব্ৰাহ্ম সমাজৰ ফাউণ্ডাৰ কোন গতিকে ইয়াৰ উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায় কি কৰিছিল ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে কুইন ভিক্টোৰিয়াছ প্ৰক্লেমেশ্যন ওয়াজ এনাউন্সড ইন দা ইয়াৰ এটা ৰাণী ভিক্টোৰিয়াৰ অধ্যাদেশ কিমান চনত ঘোষণা কৰা হৈছিল কোৱেশ্চনটোত হেতু কোৱা হৈছে গতিকে ৰাণী ভিক্টোৰিয়া অধ্যাদেশ 1858 চনত ঘোষণা কৰা হৈছিল আৰু আজিৰ ভিডিঅ'তে একেবাৰে শেষৰটো প্ৰশ্ন হৈছে যে দা গভৰ্ণৰ জেনেৰেল হু এবলাইজড সতী ইন 1829 ইজ এতিয়া এজন গভৰ্ণৰ জেনেৰেল আছিলে সেই গভৰ্ণৰ জেনেৰেলজনে কি কৰিছিল 1829 চনত সতী প্ৰথা নিষেধ কৰিছিল আমাৰ ভাৰতত এটা সময়ত কি হৈছিল 1829 চনত এজন গভৰ্ণৰ জেনেৰেলে যেটো আগতে আমি সকলোৱে জানো হয় সতী প্ৰথা যেহেতু প্ৰচলন হৈছিল ভাৰতত গতিকে সেই সতী প্ৰথা এগেইনষ্টত এজন গভৰ্ণৰ জেনেৰেলে কি হৈছিল সতী প্ৰথাটো নিষেধ কৰিছিল 1829 চনত আৰু সেই গভৰ্ণৰ জেনেৰেলজনৰ নাম কি সুধিছে গতিকে এটা উত্তৰটো হ'ব লৰ্ড উইলিয়াম বেন্টিক ঠিক আছে এনে ধৰণৰ ভাল ভাল ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই থাকিম আৰু তাৰ বাবে এনে ধৰণৰ ভিডিঅ' মই আপোনালোকে পাবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যাতে আপোনালোকৰ দৰে যিসকলে প্ৰিপাৰেচন কৰি আছে যাতে তেওঁলোকৰো হেল্প হৈ যায় এনে ধৰণৰ কিছুমান কোৱেশ্চন আনসাৰ তেওঁলোকে ভিডিঅ'সমূহৰ পৰা চাই যাতে তেওঁলোকৰো হেল্প হয় গতিকে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি থাকিব তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম